অগ্নিনাভ শিৱ মন্দিৰ নাজিৰাত অৱস্থিত। শ্ৰদ্ধাৰে শিখা মজুমদাৰ বাইদেউৰ ঘৰৰ চৌহদত এই মন্দিৰভাগ অৱস্থিত। 2014 চনত বাইদেউৰ ঘৰৰ চৌহদটোত অনবৰতে সৰ্প বিৰাজমান, কেতিয়াবা ফুলৰ টাবত, কেতিয়াবা ঘৰৰ ষ্টেপত, কেতিয়াবা বাৰান্দাত, পিছফালে, মুঠতে সৰ্পৰ উপস্থিতি বিৰাজমান। বাইদেৱে তেখেতৰ ঘৰত কাম কৰা বয়সীয়াল ব্যক্তিজনক সুধিছিল, হেৰা, আমাৰ চৌহদত অনবৰতে সৰ্পৰাজ ওলাই কিয়? আৰু তেতিয়া সেই ব্যক্তিজনে খন্তেক চিন্তা কৰি বাইদেউক পৰামৰ্শ দিলে যে এটি শিৱলিংগ ইয়াত স্থাপন কৰক। আৰু তেতিয়াই সেই শিৱলিংগ স্থাপন কৰিছিল আৰু আজি এই মন্দিৰভাগ। এই মন্দিৰভাগত সৰ্বমুঠ 20 জন স্থানীয় ভক্তই মন্দিৰভাগত যি ভক্ত আহে সেই ভক্তসকলক সহায় সহযোগিতা আগবঢ়ায়। বন্ধ দিনত কোনো ভক্ত আহি যেতিয়া বাইদেউক কয় যে আমি বহু দূৰৰ পৰা আহিছোঁ, তেতিয়া বাইদেৱে তেওঁলোকক অনুমতি দিয়ে। কিন্তু কি আচৰিত, মন্দিৰৰ আগত যেতিয়া সেৱা আগবঢ়ায় তেতিয়া আপোনা আপুনি তেওঁলোকৰ মুখৰ পৰা ওলাই আহে যে তেওঁলোকে প্ৰকৃততে বন্ধ বুলি জানে, কিন্তু বন্ধ বাৰত ভক্ত কম হ'ব বুলি আৰু তেওঁলোকৰ সুবিধাৰ কাৰণে আচলতে এনেধৰণৰ মিছাৰ আশ্ৰয় লয়। বাইদেৱে তেওঁলোকক কয় যে এনে ভুল আৰু আগলৈ নকৰিব। এয়া অৱশ্যে তেওঁৰে কৃপা। বহুতে এই মন্দিৰভাগক ডিজিটেল মন্দিৰ বুলি ক'ব বিচাৰে। প্ৰতিদিনে বাইদেৱে হাতত সমজুৱা বন্তিগছি জ্বলাই লাইভ দিয়ে। ভক্তবৃন্দই সেই লাইভ চাই তাৰ পৰাই সেৱা জনাই মনৰ ভাৱ ব্যক্ত কৰি কিছুমানে সুফল পায়। আৰু সেইবাবে কোনোৱেই এই মন্দিৰভাগক ডিজিটেল মন্দিৰ বুলি কয়। বহুতে সুফল পায় আৰু বাবাক দৰ্শন কৰিবলৈ দূৰ দূৰণিৰ পৰা আহে। আৰু কোনোৱে যেতিয়া সুফল পায়ো বাবাক প্ৰণাম নজনায়, তেনে ভক্তক সপোনত তেওঁ সৰ্প দেখুৱায়। আৰু তেতিয়াই এই মন্দিৰভাগলৈ তেওঁলোক আহি ধূপ দীপ অৰিহণা মাহ প্ৰসাদ শৰাই দি তেওঁলোকে সেৱা জনায়। গতিকে আপোনালোকো আহক। নাজিৰাত থকা SDO অফিচৰ কিছু দূৰতে এই মন্দিৰভাগ অৱস্থিত। গতিকে এই মন্দিৰভাগলৈ দূৰ দূৰণিৰ পৰা, দেশ বিদেশৰ পৰা ভক্তসকল আহে। বহুতে ইয়াৰ ফল পাইছে। গতিকে আমিও এই মন্দিৰভাগিক গৈ বাবাক দৰ্শন কৰিলোঁ। আৰু শেষত আমি ক'ব বিচাৰোঁ যে সকলো আহক, সকলো আহক। জয় অগ্নিনাভ শিৱ মন্দিৰ, জয়। ধন্যবাদ।